ইয়াতেতো পৰ্বতজৰাটোতো আজিকালি মুনমুন বাইদেউই শুনা যায় বেছিকৈ। ইয়াতেতো পৰ্বতজৰাটোতো আজিকালি মুনমুন বাইদেউই শুনা যায় বেছিকৈ, বাইদেউ বুলি শুনা যায়। ইয়াতে আৰু অইন কোনো দল বা অইন কোনো ব্যক্তিৰ নাম মই শুনা পোৱা নাই। শ্ৰীযুত হাগ্ৰামা মহিলাৰীক আমি ধন্যবাদ দিব লাগিব। এখেতৰ BTCৰ ভিতৰৰ অন্তৰ্গত BTCতেই এখেতে সৃষ্টি কৰা BTCৰেই এটা আৰু এটা কনষ্টিটুৱেঞ্চি MLA কনষ্টিটুৱেঞ্চি আমি পাবলৈ সক্ষম হৈছোঁ। BTCৰ মুঠ 15খন সমষ্টিৰ ভিতৰত পৰ্বতজৰাটোও BTCৰ উইদিন BTC আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে তাৰে এই MLA কনষ্টিটুৱেঞ্চিত পৰ্বতজৰা MCLA কনষ্টিটুৱেঞ্চি হিচাপে আমি এটা অংশ মানে ডাঙৰ অংশ আমি ষ্টেক হোল্ডাৰ হয় পৰ্বতজৰা MLA কনষ্টিটুৱেঞ্চিত। গতিকে পৰ্বতজৰাৰ ৰাইজে ডিচিশ্যনটো ল'ব আৰু আমাৰ পৰ্বতজৰাৰ BPA প্ৰেমী ৰাইজে বা পৰ্বতজৰাৰ উন্নতি বিচৰা ৰাইজে বিচাৰিব, নিশ্চয়কৈ এখেতসকলে সিদ্ধান্ত ল'ব কাক লাগে আৰু সেইটো হিচাপত BPFৰ নেতৃত্বই সেইটো সিদ্ধান্ত ল'ব। আৰু যদি BPFৰ নেতৃত্বই যদি পৰ্বতজৰাক হেৰি হিচাপে সন্মান জনাই পেলাই পৰ্বতজৰাৰেই মানুহক যদি এই দায়িত্বটো ল'বলৈ যদি মোক দায়িত্বটো দিয়ে, নিশ্চয়কৈ মই পালন কৰিম। ধন্যবাদ। ইয়াতেতো পৰ্বতজৰাটোতো আজিকালি মুনমুন বাইদেউই শুনা যায় বেছিকৈ, বাইদেউ বুলি শুনা যায়। ইয়াতে আৰু অইন কোনো দল বা অইন কোনো ব্যক্তিৰ নাম মই শুনা পোৱা নাই। গতিকে সময় আহক কাৰ লগত হয় সেইটো গম পোৱা যাব পিছলৈ।